নমস্কাৰ, আমি আজি কথা পাতিম এজন বিশিষ্ট খেতিয়ক আৰু ব্ৰইলাৰ পালকৰ লগত। আহক আমি তেখেতৰ লগত কথা পাতোঁ। নমস্কাৰ, আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। কওকচোন, আপুনি কিমান দিনৰ পৰা এই যি ফাৰ্মৰ লগত জড়িত হৈ আছে? নমস্কাৰ, পোনপ্ৰথমে মই ভোগালী বিহু উপলক্ষে মই আপোনাক আমাৰ চেনেললৈ অহাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। মই পোনপ্ৰথমে 5 বছৰ হৈ গ'ল ব্ৰইলাৰ মীন পালন কৰি থকা। মই এইখিনিয়েই নহয়, অকল ব্ৰইলাৰ বিজনেছেই নহয়, মোৰ খেতি বাতিৰ পৰা সকলো ছাগলীৰ পৰা গৰুলৈকে মোৰ ঘৰত তামোল পাণলৈকে মই সকলো কাম কৰি থাকোঁ। তেনেস্থলত আমি ব্ৰইলাৰ পালনৰ হিচাপে ব্ৰইলাৰ প্ৰথম দিনাৰ পৰা 45 দিনলৈকে আমি যিখিনি কাম কৰিব লাগে আমি সকলোখিনি কৰি যাওঁ। আৰু প্ৰথম নহয়, আপোনাক মই সুধিম মাজতে, হয়, যিটো ব্ৰইলাৰ আপুনি ফাৰ্মিং কৰিছে, হয়, আমাৰ সদ্যহতে কিছুমান মানুহে ইউটিউবত চাই কিবা এটা আৰম্ভ কৰি দিয়ে, ভেকচিনেশ্যনৰ যিখিনি ইয়াৰ প্ৰতিপালন আছে সেইটোৰ বিষয়ে নাজানে। হয়, আপুনি সেই বিষয়ে কি ক'ব? ব্ৰইলাৰ প্ৰতিপালনৰ বিষয়ে কি কি সাৱধানতা ল'ব লাগে, হয়, কি কৰিব লাগে, কি ক'ব? প্ৰথম দিনাৰ পৰা 45 দিনৰ ভিতৰত প্ৰথম 3 দিনত আমি এণ্টিবায়'টিক দিওঁ। এণ্টিবায়'টিক হয়, তাৰপৰা তাৰ পিছদিনা নিৰবিন আৰু গুড় চেনি পানী দিওঁ। তাৰ পাছত আমি আহি পৰিছোঁ 5 দিনত। 5 দিনত আমি ভেকচিনেশ্যন কৰোঁ। 5 দিনত ভেকচিনেশ্যন কৰাৰ হিচাপে আমি গামৰো দিওঁ। প্ৰথমটো ভেকচিন আছে গামৰো। ছেকেণ্ড ভেকচিন হৈছে আপোনাৰ F1, থাৰ্ড ভেকচিন হৈছে NDA। আমি সেইখিনি ভেকচিন কৰাৰ পিছত আৰু ৰেগুলাৰ আমি যিখিনি আমি ইয়াত কাম কৰি থাকোঁ, ৰেগুলাৰ চফা পানী আৰু দানা বাচন ক্লিন, সেইখিনি কৰি গ'লে আমাৰ মীন পালন ইমানখিনি হৈ যায়। আপুনি কয় যদি আপোনাৰ ইয়াত কিমানমান পোৱালি সোমাব পাৰি? মোৰ মেক্সিমাম ইয়াত 1500-1600 ভিতৰত মই আনো। 1500-1600 যদি আমি ক'ব, দৰ্শকে জানিব বিচাৰিব আমাৰ, হয়, 1500-1600 আপুনি পোৱালি সোমোৱাই, হয়, মৰ্টেলিটি কিমান হয়? তাৰ মৰাৰ সংখ্যা কিমান হয়? মৰা সংখ্যাৰ তাৰ ওপৰত ডিপেণ্ড কৰি হয় যে আমি কেনেকৈ পালন কৰিব পাৰি। মৰাৰ কমচে কম কেতিয়াবা 60ও হ'ব পাৰে, 70ও হ'ব পাৰে। সেইটো মৰাৰ ওপৰত ডিপেণ্ড, তাৰ ওপৰতহে হ'ব। কিমানটা মৰিব সেইটো লাষ্টৰ 45 দিনলৈকে হ'ব পাৰে, 100ও হ'ব পাৰে, 70টাও হ'ব পাৰে। আপুনি কোনটো কোম্পানীৰ দানা খুৱায়? মই ৰয় কোম্পানী। হয়, আপুনি যদি আপোনাক সোধোঁ, আমাৰ দৰ্শকক জনাবলৈ পাই মই ভাল লাগিব। আপুনি 1500ত কিমানমান এটা প্ৰফিট মুনাফা মুনাফা 60-70,000 থাকে 1500 পোৱালিত। কিমান দিনত আপুনি চেল আউট কৰে? 45 ডেজ। 45 ডেজ। ওজনটো কিমানমান আহি যায়? ওজনটো 2 কিলো 700-800 তেনেকৈ আহি যায়। হয়, আচ্ছা, এভাৰেজ। আপুনি এই পানীটো কিবা গৰম কৰি খুৱাইনে? প্ৰথম 10 দিন গৰম কৰি খুৱাওঁ। হয়, প্ৰথম 10 দিন গৰম কৰি খুৱাওঁ। তাৰপিছত নৰ্মেল পানী, আমি চফা পানী দিওঁ। পানীত আপোনাৰ আছে এচিটিক এচিড আছে, টেবলেট আছে, সেইখিনি আমি নিয়মিত পালন কৰি যাওঁ। বৰ্ডিঙৰ কিবা নিয়ম আছে? বৰ্ডিঙৰ আপোনাৰ প্ৰথম দিনাৰ পেপাৰ দিব লাগিব। পেপাৰৰ ওপৰত আপোনাৰ দানা দিব লাগিব। দানা এনেকৈ কৰি পেলাই যিখিনি কাম কৰিব লাগে সেইখিনি সম্পূৰ্ণ কৰি যাওঁ। আপুনি ভৱিষ্যত পৰিকল্পনা কিবা বহলভাৱে কৰাৰ কিবা চিন্তা কৰিছে? ভৱিষ্যত আমি এইটোৱে ভাবিছোঁ, আমি ককাই ভাই দুজন, তেখেতে এখন নতুন ফাৰ্মিং কৰি আছে। ভৱিষ্যতলৈ আমি ইয়াতকৈ বেছি ডাঙৰকৈ কৰিম বুলি মনত ভাবি আছোঁ। হয়, কিবা আৰম্ভ কৰিছে নেকি কাম? আৰম্ভ কৰা হৈছে। আপোনালোকক দেখুৱাম, আপোনাৰ চেনেলত দেখুৱাম যে আমি কিমানখিনি আগবাঢ়ি যাওঁ। হয়, মই যিখিনি জানিব পাৰিছোঁ ইয়ালৈ আহি, আপুনি ব্ৰইলাৰ ফাৰ্মিঙৰ লগতে আৰু আপোনাৰ ৰবি শস্য কিছুমানৰ কাম কৰে। কি কৰিছে আৰু লগত কি? ৰবি শস্য আমি বিলাহী, ফ্ৰেঞ্চবিন, আলু আৰু বন্ধাকবি, ফুলকবি, বেঙেনা। হয়, আলু কিমানমান কৰিছে আপুনি? আলু মেক্সিমাম আপোনাৰ 3.5 বিঘা 3 বিঘাৰ ভিতৰত হ'ব। আপোনাৰ এটা মীন পালনো আছে বুলি আমি জানিব পাৰিছোঁ। হয়, তাৰ বিষয়ে কওকচোন, আপুনি কিমানমান জেগাত আপুনি মীন পালন কৰিছে? মীন পালন 4.5 বিঘা 4 বিঘাৰ ভিতৰত মীন পালন আৰম্ভ কৰা হৈছে। আপোনাৰ মই এতিয়া দৰ্শকক দেখাব বিচাৰিম যিখিনি আপুনি খেতি কৰিছে। হয়, তাৰ পৰা
আমি এই কবি দেখিছোঁ বন্ধাকবি কিমানমান জেগাত কৰিছে আপুনি? বন্ধাকবি মই 3.5 বিঘা আৰু 4 বিঘা ভিতৰত মোৰ বন্ধাকবি আছে। হয়, এইটো কোন লোকেল বজাৰতে বেচা লোকেল বজাৰতে বেচোঁ। আমি গোবৰ সাৰৰ ওপৰত নিৰ্ভৰ কৰি আমি পেলাই নাই আপোনাক মই মাজতে সুধিম, হয় যিখিনি আমাৰ খেতিয়ক আছে, হয় যিখিনি আমাৰ চব্জি আহে একচুৱেলি বজাৰলৈ, প্ৰায় মানে ৰাসায়নিক সাৰৰ ওপৰত কৰা দেখা যায়। হয় আৰু ৰাসায়নিক সাৰ বেছি দিয়াৰ কাৰণে আমাৰ স্বাস্থ্যৰ বহুত ক্ষতি হয়। তাৰ ওপৰত আপুনি কি ক'ব? আপুনি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে নেকি? মই ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ, অকল গোবৰ সাৰৰ ওপৰত মই বন্ধাকবি হৈছে। আৰু ফুলকবিও ৰাসায়নিক সাৰ আমি ইউজ নকৰোঁ, মানে গোবৰ সাৰৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি কৰি আছোঁ। হয়, নাই ইয়াত দেখিছে দৰ্শকসকলে, ইয়াৰ বন্ধাকবিৰ লগতে ইয়াৰ জলকীয়া খেতি, তাৰপিছত ইয়াৰ অসমীয়া পিঁয়াজ হয়, অসমীয়া পিঁয়াজ পিঁয়াজ তেখেতসকলে খুব ধুনীয়াকৈ কৰিছে, বহুত ধুনীয়া হৈছে। আৰু এইখিনি আছে আপোনাৰ ওলকবি। তুমি যদি দেখুওৱা হয় দৰ্শকক দেখুৱাচোন ভাল কবি কেনেকৈ, এইখিনি আহা, আগলৈ আহা, আগৰ পৰা দেখুৱা। হয়, এইটো ওলকবি এইটো প্ৰায় আধা কেজিৰ ওপৰতে আধা কেজিৰ ওপৰত আছে। এইটো আমি অকল গোবৰ সাৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই এইটো কৰিছোঁ। হয় হয়, বৰ ধুনীয়া হৈছে, দৰ্শকে চাই ভাল পাব। আৰু আমাৰ যিখন মানে চব্জি চাহিদাৰ কাৰণে, যিখিনি ঘৰৰ চাহিদাৰ কাৰণে চব্জি লয়, তেখেতসকলেও ইয়াৰ পৰা যোগাযোগ কৰিব পাৰিব। হয়, দৰ্শকসকলে দেখিছে বন্ধাকবিৰ লগতে ফুলকবি কৰিছে তেখেতে। ফুলকবি কিমানমান কৰিছে? ফুলকবি মোৰ 2 বিঘা আছে টোটেল। হয় 2 বিঘা আছে আৰু বন্ধাকবিও 2 বিঘা হ'ব। হয়, বন্ধাকবি আপোনালোকে দেখিবলৈ পাব। বন্ধাকবি এইটো অকল গোবৰ সাৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি বন্ধাকবি কৰা হৈছে। হয়, ধুনীয়া হৈছে। এইটো বন্ধাকবি। হয়, বৰ ধুনীয়া হৈছে। এইখিনি চব লোকেল বজাৰতে তুমি লোকেল বজাৰত আমি কৰোঁ। দামটো ভালেই পাই যোৱা নহয়? ভাল, আমি যথেষ্ট উন্নত দামটো পাওঁ মানে। ইয়াৰ লগতে তুমি যে কৈছা আৰু এটা হেৰি কৰি আছোঁ বুলি, ব্ৰইলাৰ কাৰণে কিবা এটা প্ৰজেক্ট আৰু কৰি আছা? ব্ৰইলাৰ কাৰণে কৰিছোঁ। আৰু মই চেৰিকালচাৰৰ ফালৰ পৰা মই পলু ফাৰ্মৰ কাৰণে মই এটা চৰকাৰৰ ফালৰ পৰা অনুদান পাইছিলোঁ। অনুদান আমি কৰি আছোঁ, যথেষ্ট উন্নত হৈছে। মই পঢ়িছিলোঁ পলু ফাৰ্মৰ বিষয় লৈ। এই পলু ফাৰ্মৰ কাৰণে মোৰ ঘৰ বনোৱা হৈছে আৰু আগলৈকো সেইখিনি কৰি যাম বুলি মই মনতে ভাবিছোঁ। ৰবি শস্যৰ লগতে ব্ৰইলাৰ ফাৰ্ম আৰু পলু ফাৰ্মিং কৰিম বুলি মই ভাবি আছোঁ মানে। শেষত আপোনাৰ ইমান ব্যস্ততাৰ মাজতো বহুত ধন্যবাদ থাকিল ইমানখিনি সময় দিয়াৰ কাৰণে। হয়, শেষত আপোনালৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। থেংক ইউ। আপুনি যেন আগবাঢ়ি যায়।